জুন মাহৰ 15 তাৰিখৰ পৰা জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত অৰুণোদয় মাহ আৰম্ভ। মই গুৱাহাটীবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি প্ৰত্যেকটো ৱাৰ্ডতে 1000কৈ আমি নতুনকৈ অৰুণোদয় হিতাধিকাৰীক আমি সংযোজিত কৰিম। যিকেইটা ৱাৰ্ডত জনসংখ্যা অত্যন্ত বেছি তাত 1200, জনসংখ্যা কম তাত 800, কিন্তু 60,000 বেনিফিচিয়াৰী আমি গুৱাহাটীত সংযোজিত কৰিম। আৰু এই কামৰ যিবিলাক চৰকাৰী গাইডলাইন আহিব যে বিধৱা মানুহ প্ৰথমতে, দিব্যাংগ পৰিয়াল থকা ব্যক্তি প্ৰথমতে, যি ধৰণৰ চৰকাৰী গাইডলাইন আহিব তাৰ ওপৰত ভিত্তি কৰি জুলাই মাহৰ 31 তাৰিখৰ ভিতৰত আমি এই দ্বিতীয় প্ৰতিশ্ৰুতিটো আমি পূৰণ কৰি দিব লাগিব। যে এই বছৰত আমাৰ দুটা প্ৰতিশ্ৰুতি, যে ৰাস্তাৰ প্ৰতিশ্ৰুতি, অৰুণোদয়ৰ প্ৰতিশ্ৰুতি, আমি দুইটা প্ৰতিশ্ৰুতি আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম। জুন মাহৰ 15 তাৰিখৰ পৰা জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত অৰুণোদয় মাহ আৰম্ভ। মই গুৱাহাটীবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি প্ৰত্যেকটো ৱাৰ্ডতে 1000কৈ আমি নতুনকৈ অৰুণোদয় হিতাধিকাৰীক আমি সংযোজিত কৰিম। যিকেইটা ৱাৰ্ডত জনসংখ্যা অত্যন্ত বেছি তাত 1200, জনসংখ্যা কম তাত 800, কিন্তু 60,000 বেনিফিচিয়াৰী আমি গুৱাহাটীত সংযোজিত কৰিম। আৰু এই কামৰ যিবিলাক চৰকাৰী গাইডলাইন আহিব যে বিধৱা মানুহ প্ৰথমতে, দিব্যাংগ পৰিয়াল থকা ব্যক্তি প্ৰথমতে, যি ধৰণৰ চৰকাৰী গাইডলাইন আহিব তাৰ ওপৰত ভিত্তি কৰি জুলাই মাহৰ 31 তাৰিখৰ ভিতৰত আমি এই দ্বিতীয় প্ৰতিশ্ৰুতিটো আমি পূৰণ কৰি দিব লাগিব। যে এই বছৰত আমাৰ দুটা প্ৰতিশ্ৰুতি, যে ৰাস্তাৰ প্ৰতিশ্ৰুতি, অৰুণোদয়ৰ প্ৰতিশ্ৰুতি, আমি দুইটা প্ৰতিশ্ৰুতি আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম।